Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো মসুৰমা পাতত দিয়া। তাৰ কাৰণে ললো মসুৰমা এবাটি। এয়া মসুৰমা ভালকে ধুই 2 ঘণ্টা তিয়াই থলো। এনেকে তিয়াই থলে ধুনিয়াকে কোমলি যায় আৰু পিটিকাও সোনকালে সিজি যায়। এয়া কলপাত লেৰেলাই হৈ গল। এতিয়া ধুনিয়াকে মসুৰমাখিনি বান্ধি লম, কলপাতত বান্ধি লম। এনেকুৱাকে ৰছিৰে ধুনিয়াকে বান্ধি ললো যাতে দাইলখিনি ভাপত দিওতে ওলাই না যায়। মই এই ষ্টিমাৰটো ব্যৱহাৰ কৰিছো, কিন্তু ভাপত দিবলৈ ষ্টিমাৰ নহলে কেৰাহীটো ভাপত দিব পাৰি। কেৰাহীত ভাপত দিবলৈ কেৰাহীত অকমান পানী দি এটা টিফিনত এই টোপোলাটো ভৰাই ওপৰত কেৰাহীত এখন ঢাকন দি পেলাই সেই ভাপতে ধুনিয়াকে সিজি যাব। মই এতিয়া ভাপত দিছো 20-25 মিনিট ভাপত দিলে ধুনিয়াকে সিজি যায়। ইনেও দাইলখিনি আমি তিয়াই থৈছিলো যেটা কোমলিয়া আছিলে। এয়া ৰেডি হৈ গল। মই যিকোনো ভাপত দিয়া বস্তুৱে টোপোলাটো খুলি পেলাই বিৰাট ভাল লাগে। ইমান ধুনিয়াকে দাইলখিনি সিজি গল। এতিয়া এই পাতৰ পৰা এটা বোল এটালে উলিয়াই দিম দাইলখিনি। এতিয়া দিলো শুকান জলকীয়া 2-3টা মান আৰু এই পিয়াজ এটা বা দুটা আপোনালোকে যিমান পিয়াজ খাই ভাল পায়। পিয়াজ বেছি হলে বেছি টেষ্টি হয়। এতিয়া পিয়াজখিনি ৰঙচুৱাকে ভাজি লম। জোখমতে নিমখ দি দিলো। এই পিটিকা যে খাবলৈ ইমান বেছি টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাব, খাবলৈ বহুত বেছি ভাল হয়। এয়া পিয়াজ ৰঙচুৱা হৈ গল। এতিয়া মই দাইলত মিলাই দিম, ধুনিয়াকে মিলাই দিম। এয়া মোৰ মসুৰমা পাতত দিয়া পিটিকা ৰেডি হৈ গল। আকৌ এটা নতুন ভিডিঅ'লৈ সোনকালে লগ পাম। বাই এভৰিৱান।